মোৰ ফালৰ পৰা ঈদৰ নিমন্ত্ৰণ জনালো বাট পুনাও যাতে ঘৰত আহিবলৈ চেষ্টা নকৰে তো গাইস মোৰ ঈদৰ শ্বপিংবোৰৰ ভিতৰত হ'ল এটা মাস্ক এক বান্ডেল বিড়ি এক বান্ডেল সিগারেট এক বান্ডেল শিকর ও এটা ভুলি গৈছিলো মানে এক প্যাকেট সাদা আৰু কি কি লাগিব कितने तेजस्वी लोग हैं हमारे पास कितने शानदार विचार रख তো আজি যেহেতু যিসকলৰ মোৰ লগত পুৰণা শত্ৰুতা আছে তেওঁলোকে প্লিজ পুৰণা শত্ৰুতাবোৰ আঁতৰ কৰি মোৰ ঘৰলৈ আহি যোৱা তো অলপ কমকে খুৱাই আকৌ নতুন শত্ৰুতা গঢ়ি তুলিম মোৰ সকলো ফ্ৰেণ্ডসকলক কৈছো যিসকলে মোৰ লগত খং কৰি আছে ন তোমালোকে প্লিজ আজি যেহেতু ঈদ তো আজি খংটো নাভাঙিবা দুদিন পিছত ভাঙিবা কিয়নো নহলে আকৌ খং ভাঙি মোৰ ঘৰলৈ খাবলৈ আহি যাবা যে সকলো অসমবাসী ৰাইজলৈ মোৰ ফালৰ পৰা মোৰ ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আপোনালোকৰ অনাগত দিনবোৰ যাতে সুখে শান্তিৰে ভৰি পৰে আৰু তাৰে আমি কামনা কৰিছো সুখে শান্তিৰে কটাব পাৰে তাৰে আমি কামনা কৰিছো তো বন্ধুসকল আপোনালোকে মোৰ কাৰণে অলপ দোৱা কৰিব যাতে আমি আপোনালোকৰ মাজত এনেকুৱা নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ উপস্থাপন কৰিব পাৰোঁ তো আপোনালোকে প্লিজ আমাৰ কাৰণে দোৱা কৰিব অলপ ছাপোৰ্ট কৰিব আপোনালোকে যদি অলপ ছাপোৰ্ট কৰে তেনেহ'লে আমিও এদিন আগবাঢ়ি যাব পাৰিম আপোনালোকৰ ছাপোৰ্ট অবিহনে আমি যাব নোৱাৰিম তো আশা কৰিছো আপোনালোকে আমাক ছাপোৰ্ট কৰিব তো গাইজ আপোনালোকে মানে 85% মানুহ আমাৰ নট ছাবস্ক্ৰাইবাৰ ভিডিঅ'বোৰ চাই বাট ছাবস্ক্ৰাইব নকৰে অলপ বেয়া লাগে আপোনালোকক আমি স্ক্ৰীনত দেখাই দিম কিমান পাৰ্চেণ্ট মানুহ আমাৰ মানে নট ছাবস্ক্ৰাইবাৰ ভিডিঅ'বোৰ চাই আৰু কিমান পাৰ্চেণ্ট ছাবস্ক্ৰাইবাৰ চাই তো নট ছাবস্ক্ৰাইব 85% না তাতকৈ বেছি আছে চাগে অলপ কম নহ'ব তো আপোনালোকে মানে ছাবস্ক্ৰাইবটো কৰি দিব যিসকলে ভিডিঅ'বোৰ চাই তো গাইজ আজিৰ এই ভিডিঅ'টো বিশেষকৈ ঈদৰ কাৰণে বনালোঁ বাট নাজানো কেনেকুৱা হৈছে আপোনালোকৰ তাত কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে যদি ভাল লাগি থাকে তেনেহ'লে প্লিজ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব বাট আপোনালোকে কমেণ্ট নকৰে কিয় কমেণ্ট কৰিব লাগিব আৰু আপোনালোকেও অলপ মোৰ কাৰণে দোৱা কৰিব যাতে আমি আপোনালোকৰ মাজলৈ এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ তো আপোনালোকে অলপ ছাপোৰ্ট কৰিব প্লিজ যিসকলে এতিয়াও চাই আছে আপোনালোকে চাওকচোন ছাবস্ক্ৰাইব কৰিছে নে নাই যদি কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক কাৰণ ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ একো টকা খৰচ নহয় তো অৱশেষত সকলোকে ঈদ মুবাৰক তো আপোনালোকে সকলোৱে মোৰ ঘৰলৈ আহি যাব